তো হে দোস্ত মোর তিৰি পলে গেছি বলো হে দোস্ত কিবা কিবি হইছি বলো হে দোস্ত মই ত্ৰিপলে গেছি বলো হে দোস্ত তো হে দোস্ত দুদিন আগতে বুম এটা গান পুৰা ট্ৰেণ্ডিঙত আৰু পুৰা ভাইৰেল হৈ আছিল নাম হৈছে খগেন খগেন গানটো পুৰা ভাইৰেল হৈ যোনদিনা ভাইৰেল হৈছে সেইদিনা পুৰা কালি বা আজিলৈকে ভালকে পুৰা ভাইৰেল হৈ পুৰা চলি থাকিল খগেন গানটো তো মেইন প্ৰব্লেমটো কি হ'ল কি প্ৰব্লেম হ'ল যোৱাকালি তো এই ভিডিঅ'টো গোটেই এনেকুৱা কি প্ৰব্লেম হৈছে প্ৰব্লেমৰ কথা কম বাৰু তাৰ ওপৰত মই এটা কথা ক্লিয়াৰ কৰি দিওঁ যে মই ভিডিঅ'টো মোৰ কণ্টেণ্টৰ কাৰণে বনাইছোঁ দিয়ক কাৰণ বহুতে কম কৰিব পাৰে যে ডিম্পুদাৰ কাৰণে ভিডিঅ' বনাইছে তই কিন্তু ডিম্পুৰ মই বেয়া নহয় ডিম্পুৰ মই বহুতে বেছি ভাল পাওঁ বা মৃদুল যোনটো গানটো দেখিছে বনাইছে সিকো মই বহুতে বেছি ভাল পাওঁ কাৰণ এই ভিডিঅ'টো মই অকল কণ্টেণ্টৰ কাৰণে বনাইছোঁ দিয়ক আগতে কৈ দিছোঁ চব প্ৰব্লেমটো কি হৈছে মানে খগেন যোনটো কাৰণে গানটো বহুত দিনৰ পৰা আজিলৈকে বা কালিলৈ ভালদৰে ভাইৰেল হৈ চলি থাকিল তো যোৱা দুদিনমান আগত ডিম্পুদাই কি কৰিছিল গানটোত মানে এটা প্ৰমোশ্যন কৰিছিল দোস্ত মই ত্ৰিপলে গেছি বলো ভাই ৰেডি কৰা আৰম্ভ কৰা কলা মাৰি গৰু সৰ্বজংজ খগেন আর বাড়ি দাম চুর কৰি খাংজ ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন প্ৰমোশ্যন মানে কি চাওঁ প্ৰমোশ্যন হৈছে এনেকুৱা এটা বস্তু কিবা এটা বস্তু চলি আছিল বহুত দিনত চলি আহিছিল কিন্তু প্ৰমোশ্যন কৰাৰ পিছত যাতে প্ৰমোশ্যন এই কাৰণে কৰে সেই বস্তুটো আৰু মানে আগত কৰি যাতে ভালদৰে যাতে পপুলাৰ হয় বা আপডেট হয় গান সেই বস্তুটো তাৰ কাৰণে প্ৰমোশ্যনটো কৰে আগত কৰি যাতে ভাল ফলটো পোৱা যায় সেই মানে ডিম্পুদাই গানটো প্ৰমোশ্যন কৰিছিল তো মানে প্ৰমোশ্যন কৰাত কৰিব পাৰে কোনো আপত্তি নাই মানে এইটো পুৰা লিগেল প্ৰমোশ্যন যিকোনো বস্তুৰ প্ৰমোশ্যন কৰা গান হওক কিবা প্ৰমোশ্যন কৰাত কোনো আপত্তি নাই কিন্তু মানে প্ৰমোশ্যন কৰাৰ কাৰণে কিয় মানে যোৱাকালি এনেকুৱা প্ৰব্লেম এটা হ'ল চব মানে গানটো যোনটো খগেন গান সেই গানটোত মানে বহুতো মানে বেয়া শব্দ বা এটা কথা কৈ থাক মানে এই গানটো খগেন গানটো অসমৰ মানে 60ৰ পৰা 50% মানুহে গানটো শুনিছে বা গম পাইছে গানটো উলিয়া তো মানে কি হ'ল এই গানটোতে বহুত বেয়া শব্দ দুটান আছে আৰু বা অশ্লীল শব্দ বেয়া হৈছে তো সেয়ে যোৱা পৰহি সদৌ অসম গোহাঁই সমাজে তেজপুৰ আৰু কিৰণত মানে ডিম্পুদাৰ ওপৰত মানে এজাহাৰ দাখিল কৰিছে আৰু এটা কথা কৈ আমাৰ ডিম্পুদাৰ লগতে মানে এজাহাৰ দাখিল কৰা নাই ওপৰতে মানে তাৰ লগতে যোনটো মৃদুল বড়ো বুলি কয় যোনটো গানটো লিখিছে আৰু গানটো ওলাইছে সিকো মানে তাৰ ওপৰতো মানে এজাহাৰ দাখিল কৰা হৈছে তো মানে ডিম্পুদাই যিহেতু এতিয়া ৰাইডত আছে কলকাতা নেকি তাতে ৰাইডত না কি যাই আছে ডিম্পুদাই মানে এনেই ভাল লাগে কাৰণ এতিয়া ৰাইডৰে ঘূৰি ভাল লাগব সেনা কথা কাৰণ ইমানে বেছি ডাঙৰ এটা প্ৰব্লেম ডেঞ্জাৰাছ বুলি ক'ব কাৰণ এজাহাৰ দাখিল হৈছে আমাৰ তেজপুৰ আৰু কিদানাত যোনটো সদৌ অসম গোহাঁই সমাজে এই বস্তুটো দিছে এজাহাৰটো তো সেইটো এতিয়া ডিম্পুদাই কিবা কৰে মোৰ ভাল লাগে আৰু ইমান বেছি এনেকুৱা এটা স্মল বেছি ডাঙৰ ঘটনা নহয় হ'লেও মানে এনে অলপ চাই চিনি চলিব ডাঙৰ ইমান এটা ইউটিউবাৰ তো বা এতিয়া কিবা হয় কাৰণ ডিম্পুদাৰ ৰাইডতে আছে ক'লে অলপ মানে ডিম্পুদাই এতিয়া ঘূৰিয়ে ভাল লাগব নিশ্চয় ইমান প্ৰব্লেম এটা হৈছে মানে জেলক নাযায় বাৰু মই এনেকৈ কৈছোঁ জেলক যোৱা নোৱাৰে কাৰণ জেলক যোৱা সহজ নহয় কাৰণ ইমান এটা বেছি ডাঙৰ ঘটনা নাই আৰু হৈ যাব চল্ভ হৈ যাব সহজতে তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল হৈছে অলপ হ'লে যদি কিবা এটা মানে শিকিব পাৰিছে ভিডিঅ'টোৰ ওপৰত কিবা এটা জানিব পাৰিছে তাৰ লাইক ছাবস্ক্ৰাইবটো কৰি থৈ দিব নতুন চাই আছে যদি তো জয় হিন্দ বন্দে মাতৰম।